হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল পবিত্ৰ ভ্লগছ। আজি পোনপ্ৰথমে আপোনালোকক কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে আপোনালোকৰ লগতে মোৰ নিজৰ ঘৰখন ভালে কুশলে থওক তাকে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু আজি আপোনালোকক আমি কেনেদৰে কাতি বিহু উদযাপন কৰিলোঁ তাকে দেখাবলৈ ওলাইছোঁ। এয়া আমাৰ তুলসী আজি আমি টাপতে ৰুলোঁ, বাহিৰত ৰুব নোৱাৰি। বাহিৰত ৰুলেই গৰু ছাগলীয়ে খাই অনিষ্ট কৰে, সেইবাবে আমি টাপত ৰুই ধুনীয়াকৈ পিৰালিতে ৰাখিছোঁ। আৰু ইয়াতে আমি আজি কৰ্মভাগ কৰিম। আপোনালোকে দেখিবলৈ পাইছে ধুনীয়াকৈ এয়া বুট মাহ মগু আৰু এয়া পিনে চাকি। এয়া আমাৰ গৃহিণীয়ে চাকি জ্বলাইছে, আপোনালোকে দেখিবলৈ পাইছে। আমাৰ মানে জেগাটো অলপ ঠেক কোনে এনেকেই দেখাবলগীয়া হৈছে আৰু। আমাৰ ডাঙৰ ভতিজা চাকি জ্বলাইছে। হাঁহি এটা মাৰিব লাগে, তেনেকৈনো চাকি জ্বলায়নে? এয়া আমাৰ ডাঙৰ ভণ্টি প্ৰসাদ বিলাই ফুৰিছে। দাঁতকেইটা চেলাই পিনিকে থাকিব নালাগে। এয়া আমাৰ এতিয়া প্ৰসাদ বিলোৱা পৰ্ব আৰম্ভ কৰিছে। এয়া আমাৰ গৃহিণীয়ে প্ৰসাদ উলিয়াইছে দিবৰ বাবে। এইটো খাই লোৱা দেই, এইটো খাই লোৱা। নিম্বু পানী নহয়, এইটো ৰবাব টেঙা, নিম্বু পানী নহয়। এইটো ৰবাব টেঙা বুলি কয় দেই। আৰু হৈছেনে?
আৰু বন্ধুসকল ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ।